একেদিনাই একেটা জেগাত 8টাকৈ পাৰ্টি মেকআপ লৈ সেইদিনা যেন মই বিপদতহে পৰিছিলোঁ। হাই এভৰিৱান, ৰাতিপুৱাতে যাবলৈ ওলাইছোঁ বুকিঙলৈ আৰু আজি স্কুটি লৈ গৈ আছোঁ, যিহেতু বহুত বেছি দূৰ নহয় লোকেশ্যন, গতিকে স্কুটি লৈ আহিলোঁ আমি দুয়ো আৰু আহিয়ে অলপ টাইম ৱেইট কৰিলোঁ ক্লাইণ্টৰ কাৰণে, যিটো আমাৰ সদায় কৰিবলগীয়া হয়েই। তেওঁলোকৰ আছিলে সেইদিনা বিয়াৰ ৰিচেপশ্যন পাৰ্টি আৰু তেওঁলোকে মোক প্ৰথমে 6টা পাৰ্টি মেকআপৰ কাৰণে বুক কৰিছিলে আৰু তাত গৈ গম পালোঁ আৰু 2টা পাৰ্টি মেকআপ এক্সট্ৰা ওলাইছে, মানে টোটেল 8টা পাৰ্টি মেকআপ কৰিব লাগিব। কথাটো গম পায়েই কিন্তু মই অলপ নাৰ্ভাছ হৈছিলোঁ প্ৰথমে, কাৰণ 8টা পাৰ্টি মেকআপ কৰাৰ অভিজ্ঞতা একেদিনাই মোৰ আগতে নাছিলে। কিন্তু তেওঁলোকক মই মানা কৰিব নোৱাৰিলোঁ, কাৰণ তেওঁলোকে মোৰ ৰেগুলাৰ ক্লাইণ্ট, অকল ক্লাইণ্ট বুলি ক'লেও ভুল হ'ব, তেওঁলোকৰ লগত মোৰ খুব ভাল এটা বণ্ড হৈ গৈছে, সেইকাৰণে তেওঁলোকক মই মানা কৰিব নোৱাৰিলোঁ। আৰু তেওঁলোকে মোক ইমান বিশ্বাস কৰে যেন তেওঁলোকৰ মনে বিচৰা লুকটো মই তেওঁলোকক দিব পাৰিম, মানে সেইখিনি বিশ্বাস তেওঁলোকে মোৰ ওপৰত ৰাখে। সেইকাৰণে মোৰ বহুত বেছি ৰেচপনচিবিলিটি বুলি ভাবোঁ মই, যে তেওঁলোকক মই তেওঁলোকৰ মনে বিচৰা লুকটো দিবই লাগিব। আৰু তেনেকৈ মই তেওঁলোকৰ 8টা পাৰ্টি মেকআপে একচেপ্ট কৰিছিলোঁ কৰিম বুলি, আৰু চেষ্টা কৰিছিলোঁ তেওঁলোকৰ যেনেকৈ বিচাৰিছিলে তেনেকৈ লুককেইটা দিব। কিন্তু মই ভিডিঅ' গোটেই কেইগৰাকীৰ ল'ব নোৱাৰিলোঁ, কাৰণ যিহেতু সময় কম আছিলে, বহুত দৌৰাদৌৰিকৈ কৰিবলগীয়া হৈছে কামবোৰ, আৰু কষ্ট হ'লেও ক্লাইণ্টে যেতিয়া কামবোৰ ভাল পায় খুব ভাল লাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'ত, বাই।